নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আকৌ এটা নতুন ভ্লগ আপোনালোকৰ মাজত মই লৈ আহিছোঁ। আজিৰ ভ্লগটো হ'বলগীয়া আছে একেবাৰে মজাদাৰ ভিডিঅ'। আজি হ'ব আমাৰ এই বন্ধুজনৰ লগত কিহৰ চেলেঞ্জ হ'ব? ঠাণ্ডা। আজি হ'ব ঠাণ্ডাৰ চেলেঞ্জ। এইটো ঠাণ্ডা 10 টকীয়া ঠাণ্ডা, 10 টকীয়া আচ্ছা লেমন। আৰু চেলেঞ্জটো হ'ব আজি মোৰ বন্ধুৰ লগত। আৰু চেলেঞ্জটো এনেকুৱা হ'ব, যোনে এই ঠাণ্ডাটো একবাৰতে খাই শেষ কৰিব পাৰে তেওঁ মানে 20 টকা পুৰস্কাৰ। 20 টকা পুৰস্কাৰ, 20 টকা। এইখন 20 টকীয়াখন যোনে জিকে তেওঁ পাব মানে এইখন 20 টকীয়াখন। এতিয়া আমি ঠাণ্ডাটো খুলিবলৈ আৰম্ভ কৰিছোঁ। এতিয়া এইটো ঠাণ্ডা খুলিলোঁ, ইয়াতে থৈ দিলোঁ আৰু এইটো খুলিম। বন্ধুসকল আহক এতিয়া ব্লগটো আৰম্ভ কৰোঁ। तो चलिए शुरू करते हैं। লোৱা এতিয়া হ'ব ইয়াৰ লগত চেলেঞ্জ। যোনে ফাৰ্ষ্ট খাই শেষ কৰিব পাৰিব সেই পাব নগদ 20 টকাখন। তো ৰেডি, ষ্টাৰ্ট, গ'। খতম। নৰিলোঁ মই হাৰি গ'লোঁ। ই পাই মানে জিকি গ'ল, ই শেষ কৰিলে। ইয়াৰ ৰাখোন মানে হাৰি গ'লোঁ। একবাৰতে শেষ কৰি দিলে। অকণমান বাকী আছে, অকণমান এইখিনিও খাই দিয়া। মই নোৱাৰিলোঁ। এতিয়া ই পাব 20 টকাখন। এতিয়া 20 টকাখন মই পকেটৰ পৰা দিব লাগিল গাইজ। দিম নে নিদিম? লোৱা। কি পালা? 20 টকা। তো ঠাণ্ডাৰ চেলেঞ্জটো মানে এইটো জেগাত কৰিছোঁ আজি। এইটো বন্ধু ঠাণ্ডাৰ চেলেঞ্জটো কৰি কেনেকুৱা পালে? মজা পাইছে বোলে। বন্ধুৱে কৈ দিলে মজা পালে ঠাণ্ডাৰ চেলেঞ্জটো। আৰু এটা চেলেঞ্জ কৰিম ন? অ'কে, আৰু এটা চেলেঞ্জ কৰিম, সেইটো পাছত দিম ভ্লগটো। তো বন্ধুসকল আজিৰ ভ্লগটো ইমানেই। বন্ধুসকল আজিৰ আমাৰ ঠাণ্ডাৰ ভ্লগটো চাই কেনেকুৱা পালে সকলো কমেণ্টত জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।